প্ৰতিটো হৃদয়ৰ গভীৰতাত লুকাই থাকে একোটা সন্ধিক্ষণ, এক গুৰুত্বপূৰ্ণ মুহূৰ্ত য'ত অহংকাৰ চুৰ নহয় আৰু সত্যই সকলো নীৰৱতা ভেদ কৰি নিজৰ অস্তিত্ব ঘোষণা কৰে। এই বিশেষ খণ্ডটোত আমি এলিজাবেথ বেনেটৰ এক নতুন উপলব্ধিৰ দিশে হোৱা যাত্ৰাৰ সাক্ষী হ'ম। ৰজিং স্পাৰ্কৰ শান্ত পৰিৱেশত প্ৰেম, ভুল বুজাবুজি আৰু আত্ম আৱিষ্কাৰৰ এক তীব্ৰ সংঘাত। হান্সফৰ্ডৰ বসন্তকালীন বতাহে এক নতুন সুগন্ধ বিয়পাইছিল, যি কোমল, ক্ষণস্থায়ী আৰু মায়াবী। কিন্তু এলিজাবেথ বেনেটে ইয়াত কোনো শান্তি বিচাৰি পোৱা নাছিল। যোৱা কিছু সপ্তাহ ধৰি মিষ্টাৰ ডাৰ্চি আৰু তেওঁৰ সম্পৰ্কীয় কৰ্ণেল ফিটজউইলিয়ামৰ আগমনৰ বাবে তাইৰ জীৱনটো ব্যস্ত হৈ পৰিছিল, দুয়োজনে লেডী কেথৰিন ডিবৰ্গৰ আলহী। ডাৰ্চিৰ উপস্থিতি আছিল এক সাঁথৰ। তেওঁ প্ৰায় কোনো নিমন্ত্ৰণ নোহোৱাকৈ আহিছিল, একেই সংযত আৰু অহংকাৰীভাৱে। দূৰত্ব বজাই ৰাখিছিল, তথাপি অস্থিৰ আছিল, যেন কোনো অব্যক্ত কথাই তেওঁ ভিতৰৰ পৰা টানি আছিল। আনহাতে কৰ্ণেল ফিটজউইলিয়াম আছিল সহজ আৰু বাকপটু। ডাৰ্চি য'ত নিমাত আছিল, ফিটজউইলিয়াম আছিল স্পষ্টবাদী। এনেকুৱা এজন ব্যক্তি, যাৰ সান্নিধ্যত ৰাতিপুৱাৰ খোজ এক আনন্দদায়ক গোপনীয়তাৰ দৰে অনুভৱ হয়। এলিজাবেথে তাক ভাল পাবলৈ লৈছিল, ৰোমান্টিকভাৱে নহয়, বৰঞ্চ ডাৰ্চিয়ে কঢ়িয়াই ফুৰা গম্ভীৰ পৰিৱেশটো তেওঁ যিদৰে পাতল কৰি দিছিল তাৰ বাবে। এদিন দুপৰীয়া তেওঁলোকে বাগিচাৰ মাজেৰে খোজকাঢ়ি গৈ থাকোঁতে কৰ্ণেল ফিটজউইলিয়ামে বন্ধুত্ব আৰু সহৃদয়তাৰ কথা উলিয়ালে আৰু কেনেকৈ তেওঁৰ সম্পৰ্কীয় ডাৰ্চিয়ে এসময় এজন ঘনিষ্ঠ বন্ধুক এক অবিবেচকী বিবাহৰ পৰা ৰক্ষা কৰিছিল। এলিজাবেথে অলপ হাঁহিলে। ৰক্ষা কৰিছিল? সেইটো দেখোন যথেষ্ট নাটকীয় কথা। হয়, তেওঁ হাঁহি মাৰি উত্তৰ দিলে। কিন্তু ডাৰ্চিৰ বিশ্বাস আছিল যে মহিলাগৰাকীয়ে তেওঁৰ বন্ধুৰ প্ৰতি গভীৰ অনুভৱ পোষণ নকৰে আৰু সেইবাবে তেওঁৰ যুৱকজনক আঁতৰি থাকিবলৈ কৈছিল। কথাটো শুনি এলিজাবেথৰ গাটো শীতল বতাহৰ দৰে স্পৰ্শ কৰিলে। তাৰ হাঁহিটো নাইকিয়া হৈ গ'ল। আৰু মহিলাগৰাকীয়ে? তাই মনে মনে প্ৰশ্ন কৰিলে। ফিটজউইলিয়ামে কান্ধত কান্ধ মিলাই ক'লে, তেওঁৰ কথাই সৃষ্টি কৰা ধুমুমৰ বিষয়ে তেওঁ একেবাৰে অজ্ঞ। তাই যেন এক গভীৰ শান্তিভাৱে নিজৰ ক্ষতি বহন কৰিছিল। অন্ততঃ ডাৰ্চিও তেনেকৈ ভাবিছিল। এলিজাবেথৰ খোজবোৰ কঁপি উঠিল। তাৰ চকুৰ সন্মুখত ভনীয়েকৰ মুখখন ভাহি উঠিল। তাইৰ নিস্তব্ধ দুখ আৰু বাধ্য হৈ ওলোৱা হাঁহিবোৰ। এয়াই হ'ব পাৰেনে যিয়ে তাইক মিষ্টাৰ বিংলিৰ পৰা আঁতৰাই ৰাখিছিল? পাৰ্চনেজলৈ উভতি আহি চাহ ঢালি থাকোঁতে তাৰ হাত দুখন কঁপিছিল। ডাৰ্চিৰ গৌৰৱপূৰ্ণ আত্মৰক্ষাৰ কাৰণ যেন হঠাৎ পোহৰলৈ আহিল। তেওঁৰ প্ৰতিটো চাহনি, প্ৰতিটো মৌনতাই যেন এতিয়া অপৰাধবোধ জগাই তুলিছে। তাৰ ভিতৰত এটা ক্ৰোধ জন্ম ল'লে, উষ্ম আৰু তীব্ৰ। সেইদিনা সন্ধিয়া আকাশ ডাৱৰে ঢাকি দিছিল, যেন আকাশেও জানে কি ঘটিবলৈ গৈ আছে। ডাৰ্চিয়ে পাৰ্চনেজৰ দুৱাৰত দেখা দিয়াৰ সময়ত এলিজাবেথ অকলে আছিল, চেতা, সংযত আৰু এক আচৰিত দৃঢ়তাৰে স্থিত। সি খৰখেদাকৈ কথা ক'লে, যেন বহুদিন ধৰি ৰৈ থকা কথাবোৰহে লেকেলেকে বাগৰি আহিল। মিছ বেনেট, আৰু নহয়, মই মৌন থাকিব নোৱাৰো। মোৰ যুক্তিবোৰক নেওচি গৈ, মোৰ পৰিয়াল আৰু সামাজিক স্থানৰ বিৰুদ্ধে গৈও মই নিজক আপোনাৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত হোৱা অনুভৱ কৰিছোঁ। এলিজাবেথৰ হৃদয় স্তব্ধ হৈ গ'ল। তেওঁৰ কণ্ঠত আৱেগ আছিল, কিন্তু তাত কোমলতাতকৈ সংঘাতৰ ভাৰে অধিক আছিল। উশাহ বন্ধ হোৱাৰ উপক্ৰম হ'ল। তেওঁ আগবাঢ়ি গ'ল। আপুনি নিশ্চয় জানে মই আপোনাক কিমান গভীৰভাৱে শ্ৰদ্ধাৰ ভাল পাওঁ। কিন্তু মই স্পষ্ট কৰিব লাগিব, মোৰ ভালপোৱাই সকলো সম্ভাৱ্য বাধাৰ বিৰুদ্ধে যুদ্ধ কৰিছে। আপোনাৰ সামাজিক পৰিচয়, আপোনাৰ পৰিয়ালৰ অশিষ্ণ আচৰণ। তেওঁ হতবাক হৈ পৰিল। সেই এটা শব্দই হীনমন্য সকলো চূৰ্ণ বিচূৰ্ণ কৰি পেলালে। আপুনি মোক অপমান কৰিছে, মিষ্টাৰ ডাৰ্চি। তেওঁ ক্ৰোধেৰে কঁপি উঠিল। যদি আপুনি আপোনাৰ অনুভৱবোৰ অলপ ভদ্ৰভাৱে প্ৰকাশ কৰিলেহেঁতেন, হয়তো মই আপোনাৰ প্ৰতি সহানুভূতিশীল হলোহেঁতেন। কিন্তু এতিয়া আপোনাৰ মাজত অহংকাৰৰ বাহিৰে আন একো দেখিবলৈ নাই। ডাৰ্চিৰ মুখৰ অভিব্যক্তি গৌৰৱৰ পৰা অবিশ্বাসলৈ পৰিৱৰ্তন হ'ল। তুমি মোক ভুল বুজিছা। মই? এলিজাবেথৰ কণ্ঠ আৰু তীক্ষ্ণ হৈ উঠিল। তুমি মোৰ ভনীয়েকক তাৰ প্ৰেমিকৰ পৰা কাঢ়ি আনি তাৰ জীৱনটো ধ্বংস কৰি দিলা। ইমানতো তোমাৰ মন নভৰিল, তুমি মিষ্টাৰ উইকহামৰ দৰে ভাল মানুহ এজনকো ঠগিলা। ডাৰ্চিৰ মুখখন একেবাৰে চেতা পৰি গ'ল। কিছু সময়ৰ বাবে তেওঁ মনে মনে ৰ'ল। তাৰ পিছত গভীৰ আঘাত পোৱা যেন মাতেৰে ক'লে, তুমি যথেষ্ট কথা কৈছা। সি ক্ষিপ্ৰতাৰে প্ৰণাম কৰি তাৰ পৰা গুচি গ'ল। এলিজাবেথ শিল হৈ ৰৈ গ'ল। তাৰ বুকুখন ধপধপাই আছিল। বাহিৰত ধুমুহাই সংহাৰ ৰূপ ধাৰণ কৰিছিল। বৰষুণজাকে খিৰিকীৰ কাষত আঘাত কৰি তাৰ অন্তৰৰ অস্থিৰতাক যেন প্ৰতিফলিত কৰিছিল। পিছদিনা ৰাতিপুৱাটো নিস্তব্ধ আৰু ধূসৰ আছিল। এলিজাবেথে মুকলি বতাহত উশাহ ল'বলৈ ওলাই গ'ল। তাইক মৌনতাৰ প্ৰয়োজন আছিল।
গলিত সোমাই তাই ডাৰ্চিক তাইৰফালে অহা দেখিলে। তেওঁক ভাগি পৰা যেন লাগিছিল, কিন্তু তেওঁ দৃঢ় সংকল্পবদ্ধ আছিল। তেওঁ কোনো কথা নোকোৱাকৈ তাই হাতত ভাঁজ কৰা চিঠি এখন দিয়াৰ মনে মনে ক'লে, অনুগ্ৰহ কৰি এই চিঠিখন পঢ়ি চাবা। ই হয়তো তোমাৰ বিষয়ে মোৰ ধাৰণা সলনি কৰিব পাৰে। তাই কথা কোৱাৰ আগতে সি নোহোৱা হৈ গ'ল, যেন এটা বিভ্ৰান্তি। তাৰ ওখ আকৃতিটো বাটত বিলীন হৈ গ'ল। এলিজাবেথ শিল হৈ থিয় হৈ থাকিল, হাতত চিঠিখন কঁপি উঠিল। তাই অতি সাৱধানে চিঠিখন খুলিলে। হাতৰ আখৰবোৰ আছিল স্পষ্ট আৰু শক্তিশালী, যেন এক দৃঢ় সংকল্প, কিন্তু ভিতৰৰ শব্দবোৰে এক গৌৰৱান্বিত আৰু দুৰ্বল ব্যক্তিত্বৰ ভাৰ বহন কৰিছিল। তেওঁ ক্ষমা প্ৰাৰ্থনাৰে আৰম্ভ কৰিলে, তাইক ভাল পোৱাৰ বাবে নহয়, বৰঞ্চ তেওঁৰ স্বীকাৰোক্তিত তাই পোৱা বেদনাৰ বাবে। তাৰ পিছত আহিল দীঘলীয়া ব্যাখ্যা। তেওঁ স্বীকাৰ কৰিছিল যে তেওঁ বিংলিক প্ৰভাৱিত কৰিছিল, কিন্তু কোনো বেয়া উদ্দেশ্য নাছিল। তেওঁ বিশ্বাস কৰিছিল যে জেইন উদাসীন, আৰু তেওঁৰ বন্ধুৰ হৃদয় এখন একপাক্ষীয় প্ৰেমত ভাঙি যাব বুলি তেওঁ ভয় কৰিছিল। এলিজাবেথৰ উভা ৰুদ্ধ হৈ গ'ল। জেইন উদাসীন? তাই ভনীয়েকৰ শান্ত স্বভাৱক ভুল বুজা হৈছিল নেকি? ডাৰ্চিয়ে কেৱল নিজৰ বন্ধুক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল নেকি? তাইৰ চকু দুটা তৎক্ষণাৎ পৰৱৰ্তী পৃষ্ঠালৈ ধাৱমান হ'ল, আৰু তাইৰ নাড়ীৰ গতি তীব্ৰতৰ হৈ পৰিল। তেওঁ মিষ্টাৰ উইকহেমৰ বিষয়ে লিখিছিল, যিজনক তাই সহানুভূতি দেখুৱাইছিল। সেই মনোমোহী নিৰ্দোষী ব্যক্তি এতিয়া এক ঘৃণিত মুখা খুলি গ'ল। ডাৰ্চিয়ে উইকহেমে অপচয় কৰা উত্তৰাধিকাৰৰ বিষয়ে লিখিছিল, তেওঁ প্ৰতাৰণাপূৰ্ণ স্বভাৱ আৰু মিছা কথাৰ জালবোৰৰ বিষয়ে লিখিছিল, আৰু শেষত এইটো কল্পনাই কৰিব নোৱাৰি ডাৰ্চি নিজৰ সৰু ভনীক জৰ্জিয়ানাৰ লগে পলাই যোৱাৰ ভয়ংকৰ পৰিকল্পনাৰ বিষয়ে লিখিছিল। এলিজাবেথে অস্ফুটভাৱে চিঞৰি উঠিল। তাইৰ হাতৰ পৰা চিঠিখন মাটিত পৰি গ'ল। কিছু সময়ৰ বাবে তাই একে ঠাইতে শিল হৈ ৰৈ গ'ল। উইকহেমৰ লগত হোৱা প্ৰতিখন সাক্ষাৎ, প্ৰতিখন মিচিকীয়া হাঁহি আৰু প্ৰতিখন অনায়াস মিছা কথা তাইৰ মনত বাৰে বাৰে ভাহি উঠিল। ক্ৰমান্বয়ে তাইৰ খং লাজত ৰূপান্তৰিত হ'ল। কিমান সহজে তাইক বিশ্বাস কৰিছিল, কাৰণ তাই গভীৰভাৱে তাক বিশ্বাস কৰিব বিচাৰিছিল। তাই নিজৰ বুকুত খামচি মাৰি ধৰিলে। মই কিমান যে অন্ধ আছিলোঁ, ফুচফুচাই ক'লে, একেবাৰে অন্ধ। সেইদিনা সন্ধিয়া এলিজাবেথে ৰজিংছৰ কাষৰ পথাৰখনত উদ্দেশ্যহীনভাৱে ঘূৰি ফুৰিছিল। বৰষুণ জাকাৰ পিছত ৰোমাঞ্চকীয়া বাহ হৈ গৈছিল, আৰু ঘাঁহবোৰ এতিয়া ঝিলিকি থকা পনী টোপালেৰে সজ্জিত হৈ আছিল। দূৰতে তাই ডাৰ্চিক দেখা পালে, অকলশৰীয়া, নিৰ্জন আৰু বিষণ্ণ। তাৰ খোজবোৰ মন্থৰ কিন্তু দৃঢ় আছিল। তাৰ অন্তৰত কিবা যেন আলোড়ন সৃষ্টি কৰিলে। এয়া প্ৰেম নাছিল, এতিয়াও নহয়, কিন্তু উপলব্ধিৰ প্ৰথম মৃদু বেদনা। তেওঁ ভুল আছিল হয়তো, অহংকাৰ, বিচাৰহীনতা, আত্মভম্ভৃতা, কিন্তু তেওঁ সততা দেখুৱাইছিল, এমনকি নম্ৰতাও দেখুৱাইছিল, ভুলবোৰ শুধৰাতে ব্যাকুল আছিল। প্ৰথমবাৰৰ বাবে তাই কেৱল ঘৃণা কৰা মানুহজনকে নহয়, তেওঁ কেনে মানুহ হৈ পৰিছে তাকো অনুভৱ কৰিলে। কেইদিনমানৰ পিছত এলিজাবেথ আৰু মেৰীয়ে হান্সফৰ্ড এৰিবলৈ সাজু হ'ল। এলিজাবেথৰ স্বাধীনতাত ক্ষুব্ধ লেডী কেথৰিনে ৰাতিপুৱাৰ হিমতকৈও চিতৰণ বিদায় সম্ভাষণ জনালে। কিন্তু এলিজাবেথে সেই কথালৈ বিশেষ গুৰুত্ব নিদিলে। তাইৰ মন এতিয়াও সেই চিঠিখনতে আছিল, যিখন তাইৰ জাৰ্নেলত সাৱধানে থোৱা আছে। গাড়ীখন আঁতৰি যোৱাৰ সময়ত তাই আবাৰ ৰজিংছৰ দিশলৈ ঘূৰি চালে। সেই পথটোৰ ফালে চালে য'ত ডাৰ্চিয়ে শেষৰ দিনা খোজকাঢ়ি গৈছিল। তাইৰ অন্তৰৰ কোনোবাই জানিছিল যে তাই আৰু কেতিয়াও আগৰ দৰে হৈ নাথাকিব। লণ্ডন পোৱাৰ সময়লৈকে চহৰখনৰ কোলাহল আৰু ব্যস্ততা তাইৰ বাবে প্ৰায় অচিনাকি যেন লাগিল। এলিজাবেথে পেহীয়েক আৰু ককায়ক গাৰ্ডেনাৰৰ লগত থাকিল, যাৰ আন্তৰিকতাই তাইৰ অস্থিৰ মনটোক কিছু পৰিমাণে শান্ত কৰিলে। ৰাতি তাই কেতিয়াবা ডাৰ্চিৰ চিঠিখন আকৌ খুলিছিল, পঢ়িবলৈ নহয়, কেৱল অনুভৱ কৰিবলৈ। কাগজ আৰু চিয়াহীতকৈও অধিক সেয়া আছিল এখন আইনা। তাইৰ গৌৰৱৰ প্ৰতিফলন, তাইৰ ভুলবোৰ, তাইৰ জাগৰণৰ আৰম্ভণি। অৱশেষত যেতিয়া এলিজাবেথ লংবাৰ্ণলৈ ঘৰলৈ উভতি আহিল, ভনীয়েকহঁতৰ চিনাকি আড্ডাবোৰে তাইক আদৰণি জনালে। যেন সেইবোৰ কোনো চিনাকি সুৰ, যি এতিয়াও মন মুহিব পৰা, কিন্তু সামান্য বেচুৰোৱা। মিছেছ বেনেট নিজৰ স্বভাৱসুলভ অস্থিৰতাত মগ্ন, বিষয়া, ফিটা আৰু নিমন্ত্ৰণৰ বিষয়ে অবিৰতকৈ গৈ আছিল। পূৰ্বৰ দৰে সজীৱ আৰু চিন্তাহীন লিডিয়াই এলিজাবেথক তাইৰ গহীন লণ্ডনৰ মুখখনৰ বাবে ঠাট্টা কৰিছিল। এলিজাবেথে হাঁহিছিল, যদিও সেই হাঁহি বহু দূৰেৰে পৰা অহা যেন লাগিছিল। তাই আৰু সেই একে এলিজাবেথ হৈ থকা নাছিল, যিজনী এদিন আঁতৰি গৈছিল। যেনে সদায়ৰে দৰে কোমল, কিন্তু তাইৰ চকুটেকা নিস্তব্ধ দুখে বাহ লৈ আছিল।
এলিজাবেথে তাইক সকলো কথা খুলি ক'বলৈ ব্যাকুল হৈ পৰিছিল। ডাৰ্চিয়ে তাইক উদাসীন বুলি ভবাৰ কাৰণটো বুজাবলৈ, ক'বলৈ যে তেওঁ নিষ্ঠুৰতাৰ বাবে নহয়, বৰং নিজৰ দৃঢ়তাৰ বাবেই তেনে কৰিছিল। কিন্তু তাই নিজৰ মৌনতা অটুট ৰাখিল। ডাৰ্চিৰ চিঠিখন কেৱল তেওঁৰ ব্যক্তিগত সম্পত্তি আছিল। গ্ৰীষ্মৰ দিনবোৰ সহজে পাৰ হৈ গ'ল। তথাপিও সকলোৰে চকুত নপৰাকৈ কিবা এটা কলা ছাৱাৰ দৰে তলত লুকাই আছিল। লিডিয়াৰ বান্য আচৰণে, বিষয়া আৰু ফ্লাৰ্টৰ প্ৰতি থকা তাইৰ দুৰ্বাৰ আকৰ্ষণে এলিজাবেথক গভীৰভাৱে চিন্তিত কৰি তুলিলে। এবাৰ নহয়, কেইবাবাৰুকেই তাই সৰুভনীয়েকক সাৱধান কৰিছিল, কিন্তু লিডিয়াই সেই সুকিয়নি আওকাণ কৰি কেৱল হাঁহিছিল। হে পোৱাৰ লিজি, তোমাৰ কথাবোৰ একেবাৰে পাপাৰ দৰে। মোকে অলপ নিজকে উপভোগ কৰিবলৈ দিয়াচোন। এলিজাবেথে হুমুনিয়া কাহিল। এটা অশুভ আগজাননীয়ে তাইৰ মনটোক গধুৰ কৰি তুলিলে, যেন আগন্তুক ধুমুহা তাৰ আগমনৰ উমান দি গৈছে। এদিন সন্ধিয়া এলিজাবেথ তাইৰ খিৰিকীৰ কাষত অকলে হৈ বহিছিল। গধূলিৰ সোণালী ৰশ্মিয়ে তাইৰ ড্ৰেছখন আলোকিত কৰি তুলিলে আৰু চিঠিখন পুনৰ পুনৰি তুলিলে। তাইৰ মনলৈ বাৰে বাৰে আহিছিল ডাৰ্চিৰ কথা, তাৰ নিৰবিচ্ছিন্ন সততা, তাৰ মৰ্মাহত অহংকাৰ আৰু শেষত সিজি হ'বলৈ চেষ্টা কৰিছিল সেই মানুহটোৰ কথা। ডাৰ্বিশায়াৰ কোনোবা দূৰেত সি হয়তো নিজৰ চিন্তাত মগ্ন হৈ খোজকাঢ়ি ফুৰিছে, আৰু সম্ভৱ হয়তো সিও তাইক ঠিক তেনেদৰেই মনত পেলাইছে যেনেদৰে তাই তাক মনত পেলাইছে। এটা মৃদু বতাহে পৰ্দাবোৰ জোকাৰি গ'ল। বাহিৰৰ পৃথিৱীখন যেন এটা পৰিৱৰ্তনৰ বাৰ্তাৰে গুঞ্জিত হৈ উঠিছিল। এলিজাবেথে চকু মুদি দিলে, আৰু এইবাৰৰ কাৰণে প্ৰথম ডাৰ্চিক তাই কেৱল প্ৰত্যাখ্যান কৰা মানুহজনক হিচাপে নাভাবিলে, বৰং সেই মানুহ হিচাপে অনুভৱ কৰিলে যাৰ সত্যকথনে তাইক মুক্তি দিলে। যেতিয়া হৃদয়ে নিজৰ প্ৰতিফলনৰ সীমা চেৰয় যায়, তেতিয়া সি অহংকাৰেৰে নহয়, গভীৰ স্পষ্টতাৰে প্ৰেম কৰিবলৈ আৰম্ভ কৰে। এলিজাবেথ বেনেটৰ এই জাগৰণ আছিল এটা নতুন আৰম্ভণি, কিয়নো ভাগ্যই ধৈৰ্য সহকাৰে তাইক দ্বিতীয় এখন সাক্ষাৎকাৰৰ দিশে আগবঢ়াই লৈ যাব, যিয়ে সকলো সলনি কৰি দিব। কাহিনীটো গতি লৈছে পুৰণি শৈলীৰ পৰৱৰ্তী পৰ্যায়ত।